হেল্ল' গাইজ, আজিৰ ভিডিঅ'ত আমি 2017 চনৰ পৰা 2023 চনলৈকে হৈ যোৱা আছাম পুলিচ ABUB ফায়াৰমেনৰ পুৰণি প্ৰশ্নকাকতৰ পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ, যিকেইটা আগন্তুক হ'বলগীয়া পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কোনটো কুৱেশ্যন কিমান চনত আহিছে কাষত চন লিখা আছে, আৰু এই ভিডিঅ'টো চালে আপোনালোকে গম পাব যে কেনেধৰণৰ কুৱেশ্যন কাটে আছাম পুলিচ ABUBত আৰু ফায়াৰমেনত। কুৱেশ্যন নম্বৰ 1, গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? এই কুৱেশ্যনটো 2017 চনত আহিছিল। অপশ্যন এ বৈশালী, অপশ্যন বি লুম্বিনী, অপশ্যন চি ৰাজগীৰ, অপশ্যন ডি কুচিনাৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি লুম্বিনী। কুৱেশ্যন নম্বৰ 2, সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? 2017 চনত আহিছিল। সোণ, ৰূপ, লোহ, কাঁহ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি কাঁহৰ বাবে বিখ্যাত। কুৱেশ্যন নম্বৰ 3, অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? 2017 চনত আহিছিল। অপশ্যন এ মহিৰংগ দানৱ, অপশ্যন বি চুকাফা, অপশ্যন চি বিশ্বসিংহ, অপশ্যন ডি নৰকাসুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মহিৰংগ দানৱ। কুৱেশ্যন নম্বৰ 4, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি আছিল? 2017 চনত আহিছিল কুৱেশ্যনটো। অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি জাকিৰ হুছেইন, অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণন, অপশ্যন ডি শংকৰ দয়াল শৰ্মা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণন। আৰু যদি ইয়াত প্ৰথম ৰাষ্ট্ৰপতি হ'লেহেঁতেন তেন্তে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হ'লেহেঁতেন। কুৱেশ্যন নম্বৰ 5, ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? আৰু এই কুৱেশ্যনটো 2017 চনত আহি গৈছিল। অপশ্যন এ 1920, অপশ্যন বি 1942, অপশ্যন চি 1930, অপশ্যন ডি 1905। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1942ত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 6, শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল? 2017 চনত আহিছিল। অপশ্যন এ 1671, অপশ্যন বি 1556, অপশ্যন চি 1771, অপশ্যন ডি 1667। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1671 চনত শৰাইঘাটৰ যুদ্ধ আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 7, অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? 2017 চনত আহিছিল। অপশ্যন এ মণিৰাম দেৱান, অপশ্যন বি জগন্নাথ বৰুৱা, অপশ্যন চি পিয়লি ফুকন, অপশ্যন ডি ৰবাৰ্ট ব্ৰুচ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ৰবাৰ্ট ব্ৰুচ। কুৱেশ্যন নম্বৰ 8, আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 8 মাৰ্চ, অপশ্যন বি 12 মাৰ্চ, অপশ্যন এ 8 মাৰ্চ, অপশ্যন বি 12 জুন, অপশ্যন চি 21 জুন, অপশ্যন ডি 12 ডিচেম্বৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 21 জুন। কুৱেশ্যন নম্বৰ 9, ভাৰতৰ সংবিধান কেতিয়া স্বীকৃতি কৰা হৈছিল? অপশ্যন এ 26 জানুৱাৰী 1950, অপশ্যন বি 26 নৱেম্বৰ 1949, অপশ্যন চি 15 আগষ্ট 1947, অপশ্যন ডি 20 আগষ্ট 1948। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 26 নৱেম্বৰ 1949। কুৱেশ্যন নম্বৰ 10, লাক্ষাদ্বীপৰ ৰাজধানী কি? অপশ্যন এ কাৱাৰাত্তি, অপশ্যন বি আম্ৰাৱতী, অপশ্যন চি তিৰুৱনন্তপুৰম, অপশ্যন ডি চণ্ডীগড়। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কাৱাৰাত্তি। কুৱেশ্যন নম্বৰ 11, বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? অপশ্যন এ বংকিম চন্দ্ৰ চট্টোপাধ্যায়, অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি মহম্মদ ইকবাল, অপশ্যন ডি ডক্টৰ ভীমৰাও আম্বেদকাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। কুৱেশ্যন নম্বৰ 12, দিহিঙীয়া ৰজা বুলি কাক জনা যায়? অপশ্যন এ চুডাংফা, অপশ্যন বি চুকলেংমুং, অপশ্যন চি চুহুংমুহুং, অপশ্যন ডি চুকাম্ফা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চুহুংমুহুং। কুৱেশ্যন নম্বৰ 13, নামঘোষা কোনে লিখিছিল? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি মাধৱ কন্দলী, অপশ্যন ডি ৰাম সৰস্বতী। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মাধৱদেৱ। কুৱেশ্যন নম্বৰ 14, জয়মতী চলচ্চিত্ৰ কোন চনত মুক্তি পাইছিল? অপশ্যন এ 1935, অপশ্যন বি 1939, অপশ্যন চি 1940, অপশ্যন ডি 1942। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1935 চনত। কুৱেশ্যন নম্বৰ 15, কিমান চনত পলাচী যুদ্ধ হৈছিল? অপশ্যন এ 1657, অপশ্যন বি 1757, অপশ্যন চি 1656, অপশ্যন ডি 1764। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1757। কুৱেশ্যন নম্বৰ 16, প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ কৰিছিল? অপশ্যন এ ৰাজঘাট, অপশ্যন বি নতুন দিল্লী, অপশ্যন চি অভয়ঘাট, অপশ্যন ডি লালকিল্লা।
আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰাজঘাট। কুৱেশ্যন নম্বৰ 17 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা কিমান? অপশ্যন এ 3.15 কৰোৰ, অপশ্যন বি 3.20 কৰোৰ, অপশ্যন চি 3.25 কৰোৰ, অপশ্যন ডি 3.12 কৰোৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 3.12 কৰোৰ। কুৱেশ্যন নম্বৰ 18 প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল? অপশ্যন এ মহিৰংগ দানৱ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি চুকাফা, অপশ্যন ডি চুহুংমুহুং। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি চুকাফা। কুৱেশ্যন নম্বৰ 19 কিমান চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল? অপশ্যন এ 1913, অপশ্যন বি 1999, অপশ্যন চি 1954, অপশ্যন ডি 1923। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1913। কুৱেশ্যন নম্বৰ 20 জীয়াবৰলী নদী অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ লখিমপুৰ, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি নগাঁও, অপশ্যন ডি শিৱসাগৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি শোণিতপুৰ। এই পাৰ্টটো যদি চাই আপোনালোকৰ ভাল লাগিছে কমেণ্ট কৰিব, আমি নেক্সট পাৰ্ট লৈ আহিম আৰু 20টা কুৱেশ্যন লৈ।